নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ বুৰঞ্জীমূলক প্ৰশ্নটো আপোনালোকৰ লগত লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। 20টা বুৰঞ্জীমূলক প্ৰশ্নটো আপোনাৰ ওচৰত লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো হ'ল আপোনাৰ স্বাধীনতাৰ পাছত অসমৰ প্ৰথম ৰাজ্যপাল কোন? ছাৰ আকবৰ হাইদৰি। ফখৰুদ্দিন আলী আহমেদ আমাৰ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি? পঞ্চম। প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি? ভাইটি। প্ৰথম গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন? কৃষ্ণকান্ত সন্দিকৈ। প্ৰথম গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী কোন? ড বাণীকান্ত কাকতি। অসমৰ প্ৰথম পদ্মভূষণ বঁটা বিজয়ী কোন? বিমলা প্ৰসাদ চলিহা। অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্ৰ আছে? গুৱাহাটীত। শৰাইঘাটৰ ৰণ কোন চনত হৈছিল? 1671 চনত। অৰুণোদয় সংবাদপত্ৰ কোন চনত প্ৰকাশ পাইছিল? 1846 চনত। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? 7 নং ৰাষ্ট্ৰীয় ঘাইপথ। অসম সাহিত্য সভাৰ মহিলা সভানেত্ৰী কোন? নলিনীবালা দেৱী। নৰনাৰায়ণ সেতুৱে যোগীঘোপাক কোন ঠাইৰ লগত সংযোগ কৰিছে? পঞ্চৰত্ন। ভাৰতৰ সাংবিধানিক মুৰব্বী কোন? ৰাষ্ট্ৰপতি। ভগনীয়া ৰজা কোন? জয়ধ্বজ সিংহ। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন? মণিৰাম দেৱান। অসম উপত্যকা সাহিত্য বঁটা পোৱা ব্যক্তিগৰাকী কোন? ড ভৱেন্দ্ৰনাথ শইকীয়া। ভাৰত ৰত্ন পোৱা প্ৰথম গৰাকী অসমীয়া কোন? গোপীনাথ বৰদলৈ। প্ৰথম অসমীয়া মহিলা IAS কোন? শ্ৰীমতী পাৰুল দাস। বিশ্ব পৰ্যটন দিৱস কোন তাৰিখে পালন কৰা হয়? 27 ছেপ্টেম্বৰ। ICCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ডুবাইত।